So hello guys, welcome to Cricket Super Fans. মই আপোনালোকৰ লগত কথা পাতিম ইন্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়াৰ মাজত হ'বলগীয়া পঞ্চমখন ODI মেচৰ অৰ্থাৎ শেষৰখন ODI মেচৰ প্লেইং 11ৰ বিষয়ে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। बोले की भक्ति में मिलके सारे आज बोले हर हर महादेव महाकाल बम बोले। আৰু এই মেচ অনুষ্ঠিত হ'ব দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ 1-3-2019 তাৰিখ 1:30 বজাৰ পৰা। অষ্ট্ৰেলিয়াৰ মাজত হৈ যোৱা চতুৰ্থখন ODI মেচ ইণ্ডিয়াই ভাল প্ৰদৰ্শন কৰিছিল আৰু ভাল টাৰ্গেট এটা দিছিলে 358 ৰান কৰি 59 টাৰ্গেট দিছিলে। সব বন্ধুসকল 359 টাৰ্গেটটো অষ্ট্ৰেলিয়াই পাৰ কৰিবলৈ সক্ষম হয় আৰু এই চতুৰ্থখন ODI মেচত অষ্ট্ৰেলিয়াই 4 উইকেট বিনিময়ত জয় লাভ কৰে আৰু বন্ধুসকল ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত পঞ্চমখন ODI মেচ হ'ব আৰু এই ODI মেচৰ অপেনাৰ হিচাপে খেলিব ৰোহিত শৰ্মা আৰু শিখৰ ধৱন। টপ মিডল অৰ্ডাৰৰ খেলুৱৈ হিচাপে হৈছে KL ৰাহুল, বিৰাট কোহলি আৰু ঋষভ পন্ত আৰু অলৰাউণ্ডাৰ হিচাপে খেলিব কেদাৰ যাদৱ, বিজয় শংকৰ। বলাৰ হিচাপে খেলিব ভুৱনেশ্বৰ কুমাৰ, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চহল আৰু জসপ্ৰীত বুমৰাহ। মোৰ ভিডিঅ'ত স্পন্সৰ কৰিছে এই ডিস্কনেৰী। মোৰ ডিস্ক্ৰিপশ্যনৰ তলত আছে লিংকটো আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব আৰু এই ডিস্কনেৰীখন ডাউনলোড কৰি আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি ফেচবুকত আপলোড দিব লাগিব আৰু আপলোড দি তাত যদি বেছি লাইক পায় কমেণ্ট পায় তেনেহ'লে ডিস্কনেৰীৰ তৰফৰ পৰা এটা Redmi Note 5 Pro মোবাইল গিফ্ট দিয়া হ'ব আৰু এই গিফ্টটো ডিস্কনেৰীৰ তৰফৰ পৰা দিয়া হৈছে। আৰু বন্ধুসকল যদি আপোনালোকে মোৰ ভিডিঅ'ত চাই ভাল পোৱা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, বন্ধুবৰ্গতে শ্বেয়াৰ কৰিব নাপাৰিবা আৰু বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো দবাবলৈ নাপাৰিবা। বন্ধু এতিয়ালৈ ইমানে। জয় আই অসম, জয় হিন্দ, বাই বাই।